হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আৰু মোৰ এই মিনি ব্লগটোলৈ আপোনালোকক জনাইছোঁ আগত মিনি ব্লগ বুলি নকওঁ, কাৰণ অলপমান দীঘল হৈছে। তথাপি 3 মিনিট হোৱা নাই, আপোনালোকে চাই বহুত ভাল পাব। আৰু আমি আজি গৈছোঁ, চাওক, আৰিয়ান উড বিউটি ৰিজৰ্ট। এইখন হৈছে সোণাপুৰৰ ফালে, বহুত ধুনীয়া হয় আৰু বহুত চাফ চিকুণ হয়। আমি এইবাৰ প্ৰথম গৈছোঁ এইখনত। আৰু গৈছোঁ কি কাৰণত, আজি আছিল আমাৰ মাইনাজনীৰ বাৰ্থডে, আৰু বাৰ্থডে পাৰ্টিটো আজি ইয়াতে দিয়া হৈছিল। ৰাতিপুৱাৰ ভাগত শাস্ত্ৰ ভাগৱত পাঠ, শাস্ত্ৰ পঢ়া বুলি ক'লোঁ বাৰু। এইবোৰ কৰি মেলি আমি ওলাই গ'লোঁ এইফালে ৰিজৰ্টখনৰ ফালে। আৰু ৰিজৰ্টখনৰ পৰিৱেশটো আপোনালোকে দেখাইছোঁ, ইমান ধুনীয়া। আৰু এইফালে চলি আছে কেক কাটিং। আৰু কেক কাটিঙত কি হ'ব, আৰু অলপ সময়তো হৈ গ'ল, বেছি ভিডিঅ' বনোৱা নহ'ল। আৰু এইফালে মোৰ ল'ৰাটো বহুত কান্দি আছিল, কাৰণ তাক কেক খাব দিব লাগে। সেই কেকটোৰ ফালে কি চাই আছে, বাপৰে বাপ, এনেকুৱা ভাবিছে যে মাইনা কেতিয়া কেকটো কাটিব, বাই কেতিয়া কেকটো কাটিব। তো অৱশেষত কেকটো তাৰো মনৰ কামনা পূৰণ হৈ গ'ল, কেকটো কাটিং হৈ গ'ল। আৰু সেই কেকটো খালে, আৰু শেষত সি ধুনীয়াকৈ ইমান ধুনীয়াকৈ খেলি আছে। কেক কাটিং হোৱাৰ পিছত চব কেক খাব পাই তাৰ বহুত ফূৰ্তি লাগিছে, আপোনালোকে দেখিব পাইছে। আৰু এই ৰিজৰ্টখনত আপোনালোকে এটা বস্তু ভাল পাব, ইয়াত মনোৰঞ্জন বহুত। আৰু বাহিৰত আপোনালোকে গৰম নাপায়, ওপৰত ডাঙৰ ডাঙৰ ফেন লগাই থোৱা আছে। আৰু বহা সুবিধাখিনি বহুত ধুনীয়া, আৰু বহুত চাফ চিকুণ হয়। কিমান চাফ চিকুণ আপোনালোকক গ'লে গম পাব, বহুতেই চাফ চিকুণ হয়। আৰু আপোনালোকে দেখিব পাইছে ইমান ধুনীয়া ধুনীয়া মানে চিনাৰীবোৰ বহুত ধুনীয়া ধুনীয়া। আৰু বাচ্ছা ৰখাৰ কাৰণে বেষ্ট সুবিধা এটা আছে, আপোনালোকক দেখাম মই। আৰু এয়া চাওক, বাচ্ছা ৰাখিবলৈ বহুত ভাল, কাৰণ অলপ জেগা দিছে, যিখিনি দিছে বহুত ধুনীয়াকৈ ৰাখিব পাৰি। বাচ্ছাকেইটা ক'তো ওলাই নাযায়, ধুনীয়াকৈ খেলি মেলি সেইখিনিতে খেলি থাকে। আৰু সৰু বাচ্ছা ৰখাৰ কাৰণে ধুনীয়াকৈ জোলনাখনত দি দিছে, আপোনালোকে দেখিব পাইছে, পৰি নাযায়। আৰু মোৰ ভিডিঅ'টো বনাওঁতে অলপ ৰখি গৈছে, আপোনালোকে প্লিজ বেয়া নাপাব, কাৰণ মই ভিডিঅ'টো বনাব মানে কি হ'ল, কেনেকৈ কি হ'ল গমেই নাপালোঁ। মানে অলপ মোবাইলো হেং মাৰাৰ নিচিনা হৈ আছিল, সেইকাৰণে এনেকৈ হৈ গ'ল। প্ৰথম বাৰ্থডে পাৰ্টিটো শেষ হৈয়ে গ'ল বাৰু, ফ্ৰেঞ্চ ফ্ৰাইছো কফি আৰু খাই দিলোঁ এনেকৈ অলপ চলপ। আৰু ৰিজৰ্টখনত অলপহে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ, কাৰণ মই যিহেতু অকলে ভিডিঅ' বনাইছোঁ। এইফালে এখন হাতত বাচ্ছা ৰাখিছোঁ, এইফালে এখন হাতেৰে আপোনালোকক মই ভিডিঅ' বনাই আছোঁ দেখাবলৈ। আৰু এইফালে এটা ধুনীয়া চুইমিং পুল আছে। চুইমিং পুলটো এই ৰিজৰ্টখনৰ ওপৰত আছে। চুইমিং পুলটো তাত বাচ্ছাকেইটা ভাবিছে ডাঙৰ বাবু দুজনে গ'ল খেলিব। আৰু তাত ফিজটো অলপমান বেছি, 1 ঘণ্টাত 300 টকা। বাৰু মই বেছি বুলিয়ে কৈছোঁ, কাৰণ 1 ঘণ্টাত 300 টকা, বাপৰে বাপ। আৰু তাত আধা ঘণ্টা থাকিম বুলি ক'লেও 300 টকাই দিব লাগিব, আৰু 2 ঘণ্টা থাকিম বুলি ক'লেতো আপোনালোকে জানে 600 টকা। 15 মিনিট থাকিলেও 300 টকাই দিব লাগিব, কাৰণ সিহঁতে 1 ঘণ্টাৰ ফিজটো ৰাখে। আৰু অৱশেষত আমাৰ খানা আহি গ'ল, বাৰ্থডে পাৰ্টি আৰম্ভ তাৰমানে। আৰু মই খাইছিলোঁ নিৰামিষ, জানেই, আৰু হোটেলত নিৰামিষ খোৱা, মাছ মাংস খোৱা একেই কথা। আৰু মোৰ ল'ৰাটোৱে ধুনীয়াকৈ নিজে খাইছে। আৰু আজিৰ ভ্লগটো আছিল এইখিনিলৈয়ে, এতিয়ালৈ দিছোঁ বাই বাই। আৰু এয়া দেখিছেনে শহাপহু, বাই বাই।